বৰিবজাৰ পহৰা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। এটা চুৰি ঘটনা কেন্দ্ৰ কৰি মৰিগাঁও জিলা বৰিবজাৰ পহৰা আৰক্ষী চকীত সৃষ্টি হৈ হুলস্থুলীয়া পৰিৱেশৰ। ঘটনা অনুসৰি 4 দিন পূৰ্বে মৰিগাঁও জিলা জাজৰি বেলতল নিবাসী দীপক বৰাৰ ঘৰত ওচৰৰে ইমৰান আলী নামৰ এটা কুখ্যাত চোৰে চুৰি কাৰ্য সংঘটিত কৰিছিল। স্থানীয় ৰাইজে চোৰটোৰ কয়ায়ত্ব কৰি বৰিবজাৰ আৰক্ষীক গতাই দিয়ে। আৰক্ষীৰ সোধপোছত চোৰটোৱে চুৰি কৰা বুলি স্বীকাৰ কৰাৰ লগতে ধৰ্মেন্দ্ৰ নামৰ লোকজনক বিক্ৰী কৰা বুলিও জনায়। পিছত চোৰটোক আৰক্ষীয়ে নিজৰ জিম্মাত লৈ সদৰ থানালৈ প্ৰেৰণ কৰে। আজি 4 দিন পাৰ হোৱাৰ পাছতে চোৰে নি বিক্ৰী কৰা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত আৰক্ষীৰ ওপৰত ক্ষুব্ধ ৰাইজে আৰক্ষীৰ থানা ঘেৰাও কৰে। উল্লেখ্য যে বিক্ৰী কৰা সামগ্ৰীখিনি সন্ধান কৰিবলৈ গৈ অবৈধ ড্ৰাগছৰ লগতে বহু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে ধৰ্মেন্দ্ৰৰ ঘৰত। বৰ্তমান ধৰ্মেন্দ্ৰ নামৰ লোকজন পলাতক যদিও আৰক্ষীয়ে তেওঁৰ পত্নীক কৰায়ত্ব কৰে। আমাৰ জাজৰিত এজন চোৰে আজি 4 দিনৰ আগত দিন দুপৰতে ঠিক 11টামান বজাত মানুহ ঘৰত মিস্ত্ৰী কৰি আছিলে। তেখেতে মানে যোগালী হৈ আছিলে। যোগালী হৈ থাকোঁতে সেই বোৱাৰীজনী মানে আমাৰ শিমলতল বোলা জেগা এডোখৰ আছে, তাত মানে ফাৰ্মাচী আছে। গিৰিয়েক গ'ল, আমাৰ বিজেপিৰ মিটিং আছিল চকলাঘাটলৈ গ'ল। তাৰপিছত তাই ফাৰ্মাচীলৈ গ'ল। চোৰটোৱে তাইক সুধিছিল বোলে যে বাইদেউ দাদা ক'লৈ গ'ল তাই। তেতিয়া তেওঁ ক'লে যে দাদা মিটিঙলৈ গৈছে, মই ফাৰ্মাচীলৈ যাওঁ। তাৰপিছত সেই সুযোগ লৈ সি মানে ভিতৰত সোমাই গড্ৰেজৰ পৰা আঙুঠি 3টা, ফুলি এযোৰ, টকা 10,000 লৈ গুচি গ'ল। আমি সেইকাৰণে এই থানালৈ বৰিবজাৰ থানালৈ আমি আহিছোঁ। মানে আচ্ছা চাৰে এটাই লাহৰীঘাটৰ পৰা যিজনৰ তাত গহনাখিনি তেওঁৰ নাম ধৰ্মেন্দ্ৰ। গতিকে তেওঁ ধৰিলে আমাৰ গোটেই বস্তুখিনি হৈ যাব। গতিকে ছাৰক আমি অনুৰোধ এটাই কৰিছোঁ ইয়াত যে আমাক ধৰ্মেন্দ্ৰক ধৰি আমাৰ যিখিনি বস্তু বা অন্যৰ যদি কাৰোবাৰ বস্তু ওলায় বস্তুখিনি সঞ্জি দিব লাগে। মোৰ ঘৰ কাষৰে যাতে বস্তুখিনি ঘূৰাই দিয়ে তাৰ কাৰণে। লাহৰীঘাটৰ পৰা অলিউল্লাহ খান।